দোস্ত ওয়েলকাম টু মাই ইউটিউব চেনেল মানস জ্যোতি শ্যাম আৰু আজি মই এই ৰেইন ফৰেষ্টৰ মাজৰ পৰা মই আপোনালোকক মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এয়া মই আছোঁ ৰেইন ফৰেষ্টৰ মাজত, য'ত চৰাইপুং বুলি কয়। আহি চাওক, এইটো হৈছে ৰেইন ফৰেষ্টৰ কোৱাৰ্টাৰখিনি আৰু এই পিছফালে গণেশ পূজা পাতিছিলে। দ্য নেম অফ দ্য বাউণ্ডাৰী ৱাল অফ চৰাইপুং গণেশ মন্দিৰ হয়। এইটো চৰাইপুং গণেশ মন্দিৰ আৰু এটা ধুনীয়া মানে চিনেৰীটো দেখিছোঁ জেগাটো। তো মই যাওঁ, বিৰাট ধুনীয়া লাগিছে, যেনে স্কটলেণ্ডত আছোঁ নিচিনা লাগিছে। তো মই দেখাম আৰু চব কিমান এনেকুৱা এইজোপা চক, এনেকুৱা পকা পাত পৰি থাকিলে মানে এনেকুৱা লাগে যে বেলেগ এখন জেগাত আছোঁ নিচিনা লাগে, বেলেগ এখন ঠাই। আৰু চব বাংলাটো কিমান ধুনীয়া বাংলা দেখিছেনে? এইটো মানে আমি আজি আহিছোঁ চৰাইপুং ৰেইন ফৰেষ্ট। চৰাইপুঙে হয় ন, এইটো পুৰা চৰাইপুং হয়। আৰু চক কিমান শান্তিপ্ৰিয় জেগা, চক কিমান ধুনীয়া এটা পৰিৱেশ দেখিছে ন। চক মই চাৰিওফালে এবাৰ দেখাবলৈ চেষ্টা কৰিম। আৰু পিছফালে এইটো আছে ৰেইন ফৰেষ্টৰ মানে বাংলাটো। আৰু ধুনীয়া চক, কিমান মানে শান্তিপ্ৰিয়, পিচফুল চবফালে পিচফুল। আৰু এইখন হৈছে গেটখন, খালি খোলা আছে, গেটখন খোলা আছে, যাব পাৰি। কিমান ধুনীয়া। আৰু যাম সেইফালেদি মানে হাবিখনলৈ সোমাই যায়, যিহেতু দেখাম অলপমান যে মানে ফৰেষ্ট গাৰ্ডবোৰ এইফালে গাড়ী লৈ অহা যোৱা কৰে। সেয়া চক কিমান ধুনীয়া জেগাটো, চক কিমান ধুনীয়া দেখিছেনে? অলপমান এইফালে আহক, যিহেতু এইটো পাব্লিক প্ৰপাৰ্টি হয়, যেতিয়া চাব পাৰি। পাব্লিক প্ৰপাৰ্টি হয়, চক কিমান ধুনীয়া চক, সেইটো চক দেখিছেনে? মানে এনেকুৱা লাগিছে যে মানে সঁচাকৈ এখন বেলেগ জেগাত আছোঁ নিচিনা লাগিছে। চক না, কিমান ধুনীয়া লাগিছে চক। ইয়াত এতিয়া পটকৈ হাতীও ওলাব পাৰে, বাঘো ওলাব পাৰে, ভালুকো ওলাব পাৰে, ঘোঁৰা আদি মানে বনৰীয়া জীৱ জন্তু বহুত ওলাব পাৰে। কিন্তু যিমান যি ওলালেও মোৰ কিন্তু বহুত ভাল লাগিছে। চক কিমান ধুনীয়া জেগা, চকচোন কিমান এটা মানে এতিয়া কেমেৰাটোত খালি সিমান ভালকৈ ধৰিব নোৱাৰি, কিন্তু মানে একদম আহি কিনে ইমানে ভাল লাগিছে যে মানে চকুফালে পানী ওলাই গৈছে। ইমানে মানে প্ৰফুল্লিত মনমুগ্ধ হৈ গৈছে। মানে মই এতিয়া কি ক'ম, মই দেখাবলৈ চেষ্টা কৰিম কিমানখিনি মানে দেখিছে আপোনালোকে মই নাজানো, কিন্তু মানে সঁচাকৈ একদম মানে চাবলগীয়া জেগা হয়। কিমান এটা ৰ'ব মই দেখাই দিছোঁ আপোনালোকক। দেখিছে কিমান ধুনীয়া চক, কিমান ধুনীয়া ৰাস্তাটো। ৰ'ব দেখাইছোঁ মই আৰু চক ইমান ধুনীয়া ৰাস্তাটো। এইফালেদি মানে ফৰেষ্ট গাৰ্ডবিলাকে ডিউটি কৰিব যায়। চক কিমান ধুনীয়া চক, একেবাৰে শান্তিপ্ৰিয় জেগা। এইখন এখন ওচৰতে পূৰা মানে বহুত ডাঠ ঘন জংঘল আছে। চক দেখিছেনে, ইমান ধুনীয়া চক। মই মেইন এই জেগাডোখৰ নাম চৰাইপুং, আৰু সেই পিছফালে আছিলে মেইন বিৰাট ধুনীয়া জেগা টুকুৰা। তো এনেকুৱা লাগে যে বেলেগ এখন ভাল
মানে স্কটলেণ্ড কিবা এনেকুৱা বাহিৰৰ কাণ্ট্ৰিৰ মানে দেশত মানে কি বাবলিং হৈ গৈছে চৰি তেওঁ মানে বেলেগ কাণ্ট্ৰিত ঠাইত থকা নিচিনা মানে লাগিছে মানে হ'ব পাৰে হাবি কিন্তু জেগাখিনি একদম পৰিষ্কাৰ একদম বাতাবৰণটো একদম মানে শুদ্ধ আজিকালি এই যান্ত্ৰিকতাৰ মাজত পৰিৱেশ প্ৰদূষণৰ মাজত এনেকুৱা শান্তিপ্ৰিয় জেগা পোৱাটো খুবেই মানে কঠিন হৈ পৰিছে মানে টান হৈ পৰিছে সেইকাৰণে মই মাজে সময়ে এনেকুৱা বিলুপ্তিৰ পথত প্ৰায় আছে এইবোৰৰ মানে মই মজা ল'বলৈ আহোঁ মাজে সময়ে মজা লৈ ভাল লাগে এইবোৰ সেইফালে ভিতৰলৈ গ'লে মানে আৰু ভাল ভাল জেগা যাবলৈ পাৰিলোঁ হয় কিন্তু এতিয়া ভিতৰলৈ যাব নোৱাৰোঁ কিয়নো আন্ধাৰো হৈ আহিব এতিয়া আৰু যিহেতু এই দাঁতিকাষৰীয়া অঞ্চলবোৰত মানে যিহেতু মানে হাতীৰ অলপ উপদ্ৰৱটো চলে কাৰণ এতিয়া মানে পথাৰবোৰত ধানটো পকিছে সেইকাৰণে মানে হাতীবিলাকে ধানটো খাব আহেতো ধানবোৰ খাব আহে সেইকাৰণে মানে অলপমান কষ্ট হয় কঠিন হৈ যায় কাৰণ হাতী আৰু মানুহৰ সংঘাতটো আপোনালোকে শুনি আহিছে সদায় টিভিত বাতৰি কাকতে চাকতে পাইছে আপোনালোকে সেইকাৰণে মানে অলপমান কথাটো বিষম হৈ যায় সেইকাৰণে ভিতৰলৈ যোৱা নহ'ল আৰু এই জেগাডোখৰ চাওকচোন ইমান ধুনীয়া চাওক আৰু সেই পিছফালে আছে সেইটো ফৰেষ্ট গাৰ্ডৰ এইটো বাংলা হয় সিহঁতে মানে ইয়াৰ পৰাই অলপমান চকু ৰাখে যে জেগাবোৰ বা মানে ওচৰত জনসাধাৰণৰ কিবা অসুবিধা হৈছে নেকি আৰু চাওক সেইটো গৰুটো দেখিছে চাওক আৰু কিমান পৰিষ্কাৰ জেগাটো গেটখন খোলা আছে চাওক গেটখন খোলা আছে মই ভিতৰলৈ যাব পাৰোঁ আৰু চাওক ফৰেষ্ট গাৰ্ডৰে মানে বাংলাত কিমান ধুনীয়া ধুনীয়া ফুল এইবোৰ বকুল ফুল নহয় কিন্তু সেনেকুৱাই দেখে এয়া চাওক এইজোপা বগা ফুল আৰু এইটোৱে হৈছে ইয়াত মানে ওপৰত বিভিন্ন ধৰণৰ জীৱ জন্তুৰ ফটো মাৰি থোৱা আছে একেবাৰে সঁচা মানে একেবাৰে অৰিজিনেল কোনো এডিটিং কৰা নাই তাত একেবাৰে সঁচা আৰু এইটোৱে হয় বাংলাটো চাওক কিমান ধুনীয়া এনেই এটা আজি মানে ভিডিঅ' বনাই দিলোঁ ভাল লাগিলে লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো নতুন যদি ছাবস্ক্ৰাইব কৰি দিব আৰু মই এখন গেটখন বন্ধ কৰি দিওঁ আৰু আমিও যাব লাগিব এতিয়া যিহেতু বহুত দূৰ আহিলোঁ এতিয়া যাব লাগিব আৰু এইবোৰ হৈছে পিছফালে দেখি আছে আপোনালোকে এইবোৰ চব মূল্যৱান গছ হয় এইবোৰ প্ৰায় বিলুপ্তিৰ পথতে মানে আজিকালি জানেই আৰু মূল্যৱান গছবোৰ নাইকিয়া হৈ গৈছে সেইকাৰণে যোনকেইডাল আছে ভালকৈ সংৰক্ষণ কৰি ৰখাটো খুবেই জৰুৰী বুলি ভাবোঁ তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াৰ পৰাই মই আজিলৈ জনাইছোঁ টাটা আৰু মোৰ মানে সাৰথিটোকো দেখাই দিওঁ টাটা কৈ দিয়া টাটা বাই বাই গুড ইভিনিং